কিন্তু খাম্পা বৰগয়াৰী ডাঙৰীয়াই আমাৰ প্ৰতিদ্বন্দ্বিতা লৈছে হাগ্ৰামা মহিলাৰী ডাঙৰীয়াক তো নিজে নিজৰ মানে কবৰ খান্দি লৈছে আৰু এটা 22 তাৰিখৰ পিছত তেওঁৰ ৰাজনৈতিক জীৱনৰ মানে এইটো যে মানে একদম বলি হ'ব এইটো খাটাক কোকৰাঝাৰটো কাৰিগাঁও স্পীড ব্ৰেকাৰ আৰু ৰঙিয়াটো তামোলপুৰ স্পীড ব্ৰেকাৰ তাৰ বাহিৰে প্ৰমোদ বড়ো একদম বেকাৰ ধন্যবাদ একচুৱেলি আমাৰ নিৰ্বাচনী প্ৰচাৰ আমি ইতিমধ্যে কৰি আছোঁ দেৱৰগাঁও সমষ্টি হিচাপে আমি বিভিন্ন জায়গাত নিৰ্বাচনী প্ৰচাৰ কৰি আছোঁ সেই মৰ্মে আজি ৱাৰ্ড নম্বৰ 3ত আমি নিৰ্বাচনী প্ৰচাৰ এটা ৰাখিছিলোঁ ইয়াতে প্ৰায় 60ৰো অধিক 60+ আমাৰ UPPL আৰু BJP দলৰ পৰা আহি পেলাই যুৱ সমাজ মহিলাসকল একত্ৰিত হৈ আমাৰ BPF দলত যোগদান কৰিলে তেখেতক আমি শুভেচ্ছা আৰু অভিনন্দন জ্ঞাপন কৰিছোঁ আপোনালোকৰ জৰিয়তে লগতে এই দেৱৰগাঁও সমষ্টিত যে আমাৰ প্ৰতিদ্বন্দ্বিতা নাই আমাৰ BPF দলৰ যে প্ৰতিদ্বন্দ্বিতা নাই এইটো আমি বিভিন্ন মেল মিটিঙত আমি সেইটো প্ৰমাণ পাই আছোঁ আৰু আপোনালোকৰ চাই আছে যে আজি হিলদৰ ভাঙি সাধাৰণ ৰাইজে যেনেকৈ BPF দলৰ কাৰণে ওলাই আহিছে তো ইয়াতে আমি ভাবা নাই যে আমাৰ বিকল্প কিবা আছে বুলি ডেভেলপমেণ্টৰ কথাটো তেখেতে একচুৱেলি আমি শুনা নাই ডেভেলপমেণ্টৰ কথা তেখেতে মিডিয়াৰ আগত কয় মিডিয়াত তেখেতে মানে চবতকৈ মজাৰ বিষয় হ'ল আমি BPFৰ কৰ্মী হৈ পেলাই আমি যিমানখিনি প্ৰচাৰ নকৰোঁ আমাতকৈ বেছি প্ৰমোদ বড়ো ডাঙৰীয়া আজি হাগ্ৰামা মহিলাৰীক প্ৰচাৰ কৰি থাকে মিডিয়াত যেতিয়াই মিডিয়া প্ৰশ্ন কৰে হাগ্ৰামা মহিলাৰী 17 বছৰত এইটো কৰা নাই হাগ্ৰামা মহিলাৰী অমুক কৰা নাই তামুক কৰা নাই এইটো আনিব পৰা নাই এইটো কৰিব পৰা নাই আমাতকৈ বেছি প্ৰচাৰ হাগ্ৰামা মহিলাৰীক প্ৰমোদ বড়ো ডাঙৰীয়াহে কৰি আছে মিডিয়াৰ মাধ্যমত আৰু ডেভেলপমেণ্টৰ কথা ক'লেতো ৰাইজে গমে পায় ৰাইজে চাই আছে আমাৰ ডেভেলপমেণ্ট আমাৰ যোনটো ভিজিবিলিটি আমাৰ ডেভেলপমেণ্টটো ভিজিবিলিটি আমাৰ ক'ব লগা একো নাই আপোনালোকে কেতিয়াও নুশুনিব যে হাগ্ৰামা মহিলাৰী ডাঙৰীয়া যে মিডিয়াৰ আগত যে কৈছে আমি এইটো বনাইছোঁ কেতিয়াও নকয় কাৰণ আমাৰটো ভিজিবিলিটি সাধাৰণ ৰাইজে চাই আছে আজি CIT কওক বিনেশ্বৰ ব্ৰহ্ম ইঞ্জিনিয়াৰিং কলেজ কওক আজি ইউনিভাৰ্চিটি কওক আজি আপোনাৰ দলং কওক ৰাস্তা ঘাট কওক এইবিলাক সব ভিজিবিলিটি ইয়াতে মানে আমি প্ৰকাশ কৰিব লগা একো নাই চকুতে চবে চাই আছে চকু দি খাম্পা বৰগয়াৰী ডাঙৰীয়াই হয়তোবা এই 22 তাৰিখৰ পিছত তেওঁৰ ৰাজনৈতিক জীৱন ৰাজনৈতিক যোনটো ইয়াৰ যাত্ৰা তাতে সমাপ্ত হ'ব কাৰণ কি খাম্পা বৰগয়াৰী ডাঙৰীয়া আজি BPF দলৰ বাকী বেলেগ প্ৰতিদ্বন্দ্বিতাৰ লগত প্ৰতিদ্বন্দ্বিতা কৰিলে কিবা হ'লেও এটা অস্তিত্ব থাকিলে হয় কিন্তু খাম্পা বৰগয়াৰী ডাঙৰীয়াই আমাৰ প্ৰতিদ্বন্দ্বিতা লৈছে হাগ্ৰামা মহিলাৰী ডাঙৰীয়াক তো নিজে নিজৰ মানে কবৰ খান্দি লৈছে আৰু এটা 22 তাৰিখৰ পিছত তেওঁৰ ৰাজনৈতিক জীৱনৰ মানে এইটো যে মানে একদম বলি হ'ব এইটো খাটাক দেৱৰগাঁও হিচাপে আমিতো দেৱৰগাঁও হিচাপে বুলি নহয় আমি 40টা সমষ্টিৰ ভিতৰত আমি একক সংখ্যাগৰিষ্ঠ পাম আজি অল ওভাৰ যদি আপুনি BTC চায় BTC 40টা সমষ্টিৰ ভিতৰত আমি 26+ আমাৰ আহি আছে আমি একক সংখ্যাগৰিষ্ঠতাৰে আমি চৰকাৰ গঠন কৰিম আৰু 26 তাৰিখত যেতিয়া ৰিজাল্ট দিয়াৰ পিছত এইবাৰ যোনটো আমাৰ বিশেষকৈ আমাৰ বেংগলী কমিউনিটি এইবাৰ যোনটো দুৰ্গা পূজা উদযাপন কৰিব সেই দুৰ্গা পূজাটো মানে দ্বিগুণ উৎসাহতে উদযাপন কৰিব আৰু একচুৱেলি ক'ব গ'লে মানে গানটো যোনে লিখিছে লিখা মানুহজনে নিজাববীয়াকৈ লিখা নাই মানুহে ইনস্পিৰেশ্যন কৰিছে যে দাদা আপুনি এনেকুৱা এটা গান লিখক যে UPPLে এইটো কৰিছে মানুহৰ পৰা ৰাইজৰ পৰা ইনস্পিৰেশ্যন লৈ পেলাইহে লিখা মানুহজনে সত্যজিৎ দা ডাঙৰীয়া আমাৰ গাঁৱৰ এটেঙাপাৰাৰ এই সত্যজিৎ দা ডাঙৰীয়াই লিখিছে অলপ গাব পাৰিব দাদা গলাটোতো বহুত বেয়া কিন্তু পৰিৱৰ্তন মানে কি দাদা সুইজাৰলেণ্ড মানে কি দাদা কোকৰাঝাৰটো কাৰিগাঁও স্পীড ব্ৰেকাৰ আর রঙিয়াটো তামোলপুর স্পিড বেকার তার বাহিরে প্রমোদ বড় একদম বেকার ধন্যবাদ।